হেল্ল' নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু এতিয়া বাজিছে 9:30 আৰু মই যাবলৈ ওলাইছোঁ এতিয়া আমাৰ ঘৰৰ ওচৰতে আজি মানে কচু জাল আছে তালৈ মাতিছে কাম বন কৰিমগৈ অলপ এতিয়া তাৰপিছত এতিয়া মানে ওলাই আছোঁ তাৰপিছত মই একেবাৰে এতিয়া ৰেডি হৈ লওঁ তাৰপিছত আপোনালোকক একেবাৰে লগ পাই আছোঁ ঠিক আছে আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে কি হয় আমাৰনো এইফালেনো কচু জালটো কেনেকৈ পাতে সকলোবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এতিয়া মই ভালদৰে মোৰ চুক ফনিয়াই ফুট কাপোৰ সকলোবিলাক পিন্ধি লওঁ তাৰপাছত আপোনালোকক লগ পাই আছোঁ দেই হেল্ল' এতিয়া আহি আছোঁ আমি নিজৰা মই আহিছোঁ আমাৰ এই গৰাটোৰ পৰা এতিয়া উঠি আহিছোঁ আৰু এইটো উঠিবলৈ মানে ইমান ভাগৰ লাগে বেছি আৰু ষ্টাইল কৰি অহা নাই আজিকালি আকৌ ষ্টাইল কৰিলে জানে নহয় কি হৈছে এখন পৃথিৱী মানে ক'ব নোৱাৰি ডেকা ল'ৰাবোৰে যে বোৱাৰীবোৰক ইমান পচন্দ কৰিবলৈ লৈছে আৰু দেই কি কৈ দিয়াচোন কৈ দিয়া কোৱা একো নোকোৱা কৈ দিয়া কৈ দিয়া কি কৈছিলা তুমি নে কি বোৱাৰীবিলাকক আজিকালি পচন্দ কৰে নি শহুৱেকে বোলো হেৰি বোৱাৰীকক হেৰি কি কয় বৰ পচন্দ কৰে ল'বলৈ বিচাৰে আজিকালি মানে কি শহুৰকো মানে একো হেৰি বিশ্বাস নাইকিয়া হ'ল ডেকা ল'ৰাবোৰতো কথাই নাই আৰু ন আজিকালি এখন পৃথিৱী কি হৈছে বাৰু একো ধৰিব নোৱাৰি দেই মানুহবোৰ কথা ন মানে আগৰ নিচিনা এটা মানুহ নাই আৰু এখন মানে পৃথিৱীত আজিকালি মানুহবোৰ বহুত সলনি হ'ল কি হ'বগৈ মানে ন একো ক'ব নোৱাৰি এতিয়া আমি আহি আছোঁ দুইজনী আৰু এইফালে নিজৰ আৰু এইফালে মই এতিয়া আমি গৈ থাকোঁ তাত বাৰু কি হয় আপোনালোকক দেখুৱাম এতিয়া আমি আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে কিন্তু চাই থাকিব দেই কাটি নাচাব আৰু সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব তেতিয়া আৰু মোৰ ভাল লাগিব আৰু মোৰ ভিডিঅ' বাৰু বহুতে চাই কিন্তু ছাবস্ক্ৰাইব নকৰে কৰি দিব আৰু তেতিয়া আৰু এনেকুৱা মৰমবিলাক পাই থাকিলে আপোনালোকৰ ভিডিঅ'বোৰ বনাবলৈতো অলপ তেতিয়া আৰু ভাল লাগিব ন তেতিয়াহ'লে এতিয়া আমি গৈ থাকোঁ দেই একেবাৰে তাত আপোনালোকক লগ পাম এয়া এতিয়া আমি আহি পাই শাক কাটিব লৈছোঁ দেখিছেনে কিমানবোৰ শাক দিছে এতিয়া আমি এইবিলাক কাটি লওঁ এয়া হৈছে চুনুমুনুৰ আইতা শাক কাটি আছে ছাগলী পেটু মাৰি আছো দেই আৰু এইফালে মাৰি আছে ছাগলী পেটু ভাল লাগিছে জ্বলা নে চবে খাই আছে দেখিছেনে আৰু এয়া দেখিছেনে এতিয়া খাই লওঁ আৰু ধুনীয়াকৈ দেই ভাত বনাই আছো এয়া কচু বনাই আছো দিয়া কাপোৰ চাই দিয়া এইফালে এয়া হৈছে ছাগলী আৰু মানে খাচী মাংসৰ আলু সৈতে আৰু এয়া হৈছে হাঁহৰ মাংস আৰু কোমোৰা এয়া এতিয়াৰ আইতাকে সজাই দিছে পাতখন ধূপ চাকি সকলোবিলাক জ্বলাই ভাত ডাঙৰ কলপাতত আগলি পাতত ভাত মাংসৰ কচু সকলোবিলাক দি দিছে আৰু এতিয়া আইতাকে আমাৰ চুনুমুনুক মানে আমাৰ ভতিজা হ'ব আৰু অলপ চেলেকাই দিছে আৰু অলপতো চেলেকাই দিয়াৰ সেয়া অলপ নিয়ম নহয় জানো সেইটো কাৰণে আইতাকে 3বাৰ বোলে চেলেকাব লাগে বোলে সেইটো কৰিলে এতিয়া আৰু আমাৰ এইখন পৃথিৱীলৈ অহা কণমানিটি সদায় ভালে কুশলে থাকক তাৰে কামনা কৰিছোঁ আমি সকলোৰে এয়া এতিয়া কাম হৈ গ'ল
এতিয়া সকলোবিলাক নিয়ম কৰাৰ পাছত আমিও চবকে খাবলৈ দিছোঁ। ভাত শাক বাৰু আমিয়ে বনালোঁ। কেনেকুৱা হৈছে কি হৈছে নাজানো, কিন্তু সকলোৱে ভাল বুলিয়ে কৈছে আৰু সিহঁতিহে জানিব এতিয়া। আৰু এয়াই আছিল আমাৰ আজিৰ দিনটো।